Good evening friends, welcome back to my YouTube channel. নতুন এটা ভিডিও লৈ মই আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। নিশ্চয় আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকক লৈ আহিছো এটা পেলনীয়া অৰ্থাৎ মানে কি আমাক নালাগে প্ৰয়োজনীয় নহয় বুলি বহুতে অৱশ্যে পেলাই দিও। ঠিক সেই বস্তুটো দি বনোৱা এটা সুন্দৰ ৰেচিপি আপোনালোকে লৈ আহিছো, যেটো মই আজি দুপৰীয়া বনাইছিলো। দুপৰীয়া বনাই আপোনালোকক দুপৰীয়াই দিবলৈ ঠিক নহল, ভিডিওটো মোৰ অলপ কামো আছিলে সেইকাৰণে মই দিব পৰা নাছিলোঁ। এতিয়া আপোনালোকলৈ আগবঢ়াম। আপোনালোকে মোৰ ভিডিওটো ধুনীয়াকৈ চাব, প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ। তেন্তে আহকচোন, মোৰ ভিডিওটো উপভোগ কৰিব আপোনালোকে। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধটো নিশ্চয় জানেই, মোৰ চেনেলটো যোনে প্ৰথমে চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট ছেকশ্যনত কিবা এটা নিশ্চয় লিখিব, তেতিয়া মই মানে ভাল লাগিব মোৰ আৰু ভিডিওটো বনোৱা হয় আৰু দুগুণ ভিডিও বনাবলৈ মই উৎসাহী হ'ম। আপোনালোকে প্লিজ কৰি দিব ছাবস্ক্ৰাইব। তেন্তে বলক মোৰ ভিডিওটো এতিয়া উপভোগ কৰক। এয়া মই কবিৰ যিখিনি ওপৰৰ অংশ আমি সাধাৰণতে পেলাই দিওঁ, এই কবি পাতখিনি মই এইদৰে ধুই ধুনীয়াকৈ মই গৰম পানীত ভিজাই ৰাখিছোঁ। প্ৰায় মোৰ ভিজাই ৰখা হৈ গ'ল, 5 মিনিট ওপৰ হৈ গ'ল। তাতে চাওক, এতিয়া তাত যি লাগি থকা সাৰ বা আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক বস্তুখিনি অলৰেডি ওলাই গৈছে, গতিকে সেইখিনি। আৰু মই তাৰ লগতে দিম এইখিনি বুটৰ দাইল, মই এইখিনি তিয়াই ৰাখিছোঁ। এইখিনি এতিয়া কোমলিয়ে গৈছে, সেয়া চাওক ধুনীয়াকৈ কোমলি গৈছে। আৰু তাতে দিম মই এইখিনি নৰসিংহ পাত, টেষ্টৰ কাৰণে বা স্মেলটোৰ কাৰণে দিম, ভাল লাগিব। আৰু তাত দিবলগীয়া বস্তুকেইটা এইকেইটা থালিখনত মই ধুনীয়াকৈ সজাই মানে ৰাখিছোঁ। এইখিনি জলকীয়া দিম, কোনোবাই জ্বলা বেছিকৈ খালে জ্বলা দিবও পাৰে বেছিকৈ। আৰু এই পিঁয়াজটো মই যেতিয়া পেষ্ট কৰি হ'ব, পেষ্ট কৰি উঠাৰ পিছত মিহি মিহিকৈ ধুনীয়াকৈ মই তাত কাটি দিম। তাৰপিছত এইখিনি মই তাত এয়া মান ধনিয়াৰ পাত দিম। আৰু এইখিনি নহৰু, আপোনালোক কোনোবাই যদি ইয়াতকৈ কম নহৰু খায় তেন্তে কমায়ো দিব পাৰে, কোনো কথা নাই। আৰু এইখিনি মই যেতিয়া পেষ্ট কৰিম তাৰ লগত একেলগে পেষ্ট কৰোঁতে দি দিম। এতিয়া মই এই সম্পূৰ্ণ গোটেই বস্তুখিনি মিলাই মই মিক্সিৰ জাৰটোত দি দিছোঁ। সেইটোত দি পেলাই মই ইয়াত পেষ্ট কৰিম। আজি মই এটা ধুনীয়া পেলনীয়া যিবিলাক আমি পেলাই দিওঁ সদ্যহতে মানুহে বহুতে পেলাই দিয়ে ওপৰৰ পাতবিলাক, কিন্তু মই এটা ৰেচিপি এইটো ট্ৰাই কৰিব বিচাৰিছোঁ। কেনেকুৱানো লাগিব খাই, সঁচাকৈ খুবেই টেষ্টি লাগে খাই। আপোনালোকে চাহৰ লগত খাওঁ বুলি ক'লে চাহৰ লগতো খাব পাৰে, বা ভাতৰ লগত যদি খাওঁ বুলি ভাবে ভাতৰ লগতো খাব পাৰিব। আপোনালোকেও ট্ৰাই কৰিবচোন। মই এইটো চেষ্টা কৰোঁ বনাবলৈ। এয়া মই দালিখিনি মিক্সি জাৰত দি দিছোঁ। এতিয়া দিম নৰসিংহ পাতখিনি, আগতে ধুয়ে ৰাখিছোঁ, হ'লেও এবাৰ ধুই লৈছোঁ। বন্ধাকবি বৰা বনাই খাইছোঁ আগতে, এনেকুৱা পিঁয়াজ বা নহৰু জলকীয়া লগত বেচন দি, কিন্তু এইদৰে বনাই খোৱা নাই। আজি এইদৰে বনাই খাম আৰু আপোনালোকেও বনাই খাব, ট্ৰাই কৰিব, কমেণ্ট ছেকশ্যনত লিখিব কেনেকুৱা লাগিব। তেন্তে আগলৈকে ভিডিঅ'টো মোৰ চাই থাকক। মই এতিয়া মিক্সি জাৰত ভৰাই এতিয়া মই পেষ্ট কৰিম। এয়া চাওক ধুনীয়াকৈ একদম গুড়া হৈ গৈছে। মই এতিয়া বাতি এটাত লৈ লৈছোঁ। মই পেষ্ট কৰোঁতে ইয়াত নিমখ দি দিছোঁ, এইখিনি কালা জিৰা দিছোঁ ইয়াত। তাৰপিছত মই অকণ জলকীয়া গুড়া দিছোঁ। আজিকালি জলকীয়াবোৰ ইমান জ্বলা নাই, কেঁচা জলকীয়া, সেইকাৰণে গুড়া জলকীয়া অকণ দি দিছোঁ। আৰু মই অকণমান এইকণ জিৰা গুড়া দি দিছোঁ। তাৰপিছত এইকণ প্ৰয়োজন অনুপাতে হালধি দি দিছোঁ। এতিয়া বৰা ভাজিবলৈ ধুনীয়া জোখত হৈছে। ঢিলা যদি হৈ যায় আপোনালোকে অকণ পিঠাগুড়ি, আটা বা ময়দা দি দিব পাৰিব। মোৰ ঢিলা হোৱা নাই, মই এনেকৈ ধুনীয়াকৈ বনাব পৰা জোখতে মই পেষ্ট কৰিছোঁ। তেন্তে বলকচোন আগলৈকে চাই থাকক ভিডিঅ'টো।
অকণো স্কিপ নকৰাকৈ চাব দেই ৰাইজ। মই এতিয়া কেৰাহীত দি এটা এটাকৈ মই ভাজি ল'ম। এয়া মই পিঁয়াজ অথনি গোটাকৈ থৈ দিছোঁ, এতিয়া মিহি মিহিকৈ মই ইয়াত ধুনীয়াকৈ কাটি দিম। এনেকৈ কাটি দিলে খাবলৈ ভাল লাগে। এয়া চাওক কাটি আছোঁ, ধুনীয়া মিহি মিহিকৈ কাটি আছোঁ। এয়া মই কেৰাহীত তেল দি দিছোঁ, গৰম হৈছে। এতিয়া মোৰ বৰাবিলাক দিব পৰা হৈছে। মোৰ কেৰাহীখন চাই আকৌ কোনেও নাহাঁহিব দেই, বেয়া কমেণ্ট নকৰিব। আন ইউটিউবাৰবিলাকৰ নিচিনা মোৰ আকৌ এনেকুৱা ভাল ভাল বহুত নন ষ্টিকৰ কিবা কিবি কেৰাহী মই এতিয়ালৈকে লোৱা নাই, ল'ব লাগিব আৰু। এয়া চাওক মই এইদৰে দিছোঁ। মই আজি গেছতেই ভাজিছোঁ, আজি চৌকাত বনোৱা নাই বাৰু। হ'ব দিছোঁ, হ'লে মই এইটো চাইড লুটিয়াই দিম। তাৰপিছত এইদৰে লুটিয়াই দিতে ষ্টিমটো কমাই দি পেলাই মই ভাজি ল'ম। ষ্টিমটো যদি বহোৱা থাকে তেন্তে ভিতৰটো কেঁচা হৈ থাকে, সেইকাৰণে মই ষ্টিমটো কমাই দিছোঁ। এতিয়া আপোনালোকে চাই থাককচোন। এয়া মই এতিয়া লুটিয়াই দিছোঁ। কম ষ্টিমত এনেকৈ কমাই ভাজিলে তেলো বেছি দিব নালাগে, কম তেলতে হয়। ইমান ডুবা তেলত খাবও নালাগে। তেলৰ যি দাম বাপৰে বাপ, জুই চাই দাম হৈছে, বজাৰত জুইয়ে লাগি গৈছে কেতিয়াবা। এয়া দেখিলেনে ধুনীয়াকৈ এটা চাইড মোৰ কমপ্লিট হৈয়ে গৈছে। আৰু এই চাইডটো হ'লেই মই নমাব পাৰিম, নমাই মই ভাতৰ লগত গৰমে গৰমে খাব পাৰিম। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে। এইদৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব, মোক মৰম দিব আৰু মোক আগুৱাই লৈ যাব। আপোনালোকৰ মৰমেৰে সঁচাকৈ মই আগবাঢ়ি যাবলৈ বহুতখিনি অনুপ্ৰেৰণা পাম। আজিলৈ বাই বাই। অন্য এটা ভিডিঅ'ৰে পুনৰবাৰ লগ পাম।